হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ কলপচলাৰ ৰেচিপি এটা। ইয়াৰ বাবে মই এটুকুৰা পচলা এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। লগতে এটুকুৰা ৰঙালাও সৰু সৰুকৈ কাটি লৈছোঁ। কেইটামান কেঁচা জলকীয়া লৈছোঁ, এচামুচ আদা নহৰু পেষ্ট লৈছোঁ, এটা মিডিয়াম চাইজৰ পিঁয়াজো সৰু সৰুকৈ কাটি লৈছোঁ। লগতে অলপমান তিয়াই লোৱা বুট লৈ লৈছোঁ। এতিয়া এখন কেৰাহীত অলপমান তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে সৰু চামুচেৰে এচামুচ গোটা জিৰা দিছোঁ আৰু লগতে জলকীয়া কেইটা দি লৈছোঁ। ইয়াৰ লগতে কাটি লোৱা পিঁয়াজখিনিও দি লৈছোঁ আৰু এতিয়া অলপমান সময়ৰ কাৰণে গোটেইখিনি ভালদৰে ভাজি ল'ম। এতিয়া কাটি লোৱা ৰঙালাওখিনি দি লৈছোঁ আৰু ৰঙালাওখিনিও অলপমান সময়ৰ কাৰণে ভালদৰে ভাজি লৈছোঁ। ইয়াৰ লগতে এতিয়া বুটখিনিও দি লৈছোঁ আৰু এতিয়া গোটেইখিনি ভালদৰে পুনৰ মিক্স কৰি ল'ম। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। আৰু এতিয়ালৈকে যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আশা কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। এতিয়া ইয়াত কাটি লোৱা পচলাখিনিও দি লৈছোঁ আৰু এতিয়া গোটেইখিনি পুনৰ ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াত এতিয়া আদা নহৰু পেষ্টখিনিও দি লৈছোঁ আৰু এতিয়া গোটেইখিনি পুনৰ অলপমান সময়ৰ কাৰণে ভাজি ল'ম। আৰু এনেদৰে বনোৱা কলপচলাৰ চব্জিখন খাই কোনে কোনে ভাল পায় এবাৰ কমেণ্ট কৰি জনাবচোন। ইয়াত এতিয়া সোৱাদ অনুযায়ী অলপমান নিমখ দিছোঁ আৰু লগতে আধা চামুচ হালধি পাউডাৰ দি লৈছোঁ। নিমখৰ পৰিমাণটো আপোনালোকে সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব। ইয়াত এতিয়া সৰু চামুচেৰে এচামুচ জিৰা পাউডাৰ দিছোঁ আৰু লগতে এচামুচ ৰেড চিলি পাউডাৰ দি লৈছোঁ আৰু এতিয়া অলপমান সময়ৰ কাৰণে গোটেইখিনি ভালদৰে ভাজি ল'ম। এয়া চাওক, এইখিনি ভজা হৈ গৈছে আৰু ইয়াত মই এতিয়া একাপ পানী দি লৈছোঁ যাতে পচলাখিনি সোনকালে সিজি উঠে। আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া গোটেইখিনি অলপমান সময়ৰ কাৰণে ভালদৰে সিজিবলৈ দিছোঁ। এয়া চাওকচোন, লাহে লাহে চব্জিখন সিজিবলৈ আৰম্ভ কৰিছে। আৰু এনেদৰে যদি আপোনালোকে পচলা খোৱা নাই তেনেহ'লে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিবচোন আৰু কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব। এইখিনি এতিয়া পুনৰ অলপমান সময়ৰ কাৰণে আকৌ ভালদৰে সিজিবলৈ দিছোঁ। এয়া চাওক, লাহে লাহে চব্জিখন সিজি উঠিছে আৰু লাহে লাহে পানীখিনিও কমি গৈছে। আৰু এতিয়া আমি অলপমান সময়ৰ কাৰণে আকৌ ভালদৰে সিজিবলৈ দিম। এয়া চাওক, লাহে লাহে চব্জিখনৰ পৰা পানীখিনি নাইকিয়া হৈ গৈছে আৰু ভালদৰে সিজি উঠিছে। আৰু অলপমান সময় আমি গেছৰ ওপৰত ৰাখিলেই চব্জিখন ৰেডি হৈ পৰিব। এয়া চাওক, আমাৰ চব্জিখনৰ পৰা পানীখিনি নাইকিয়া হৈ গৈছে। আপোনালোকে যদি আৰু অলপ জুলীয়া কৰিব বিচাৰে তেনেহ'লে আৰু অলপ পানী ব্যৱহাৰ কৰিব। মই ইমানখিনি জোখলৈকে চব্জিখন ৰাখিছোঁ আৰু ইয়াৰ লগতে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি লৈছোঁ। এয়া চাওক, আমাৰ কম সময়তে বনোৱা পচলাৰ চব্জিখন ৰেডি হৈ গৈছে। আশা কৰিলোঁ আপোনালোকে ৰেচিপিটো ভাল পালে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।